welcome back to my YouTube channel Assamese and welcome to my YouTube channel Jenhagar মোৰ চেনেলটো নতুন হয় আশা কৰিছো আপোনালোকে ব্লগটো চাই ভাল পাব আৰু হেকৰলৈকে চাব বলক তেন্তে আজি ব্লগটো আৰম্ভ কৰো আৰু এতিয়া বাজিছে আপোনালোকৰ 8টা পুৰা 8টা বাজিছে ৰে আজি ৰাতি ব্লগটো কৰিছিলো মই ব্লগটো মানে আজি পুৰা একদম 8টা পৰা ষ্টাৰ্ট কৰিছো মই আৰু আজি আমাৰ ঘৰত আছে পাপাৰ সমুহিয়া হকাম আছে মই কাপোৰ পিন্ধাই নাই মানে মই গা ধুই পিনি অলপ ৰেডি হলো আৰু কাৰণ ভকত আহিবলৈ হৈ আছে আহিবই মানে এতিয়া আৰু ঠিক আছে মই তেন্তে কাপোৰখিনি পিন্ধি লওঁ তাৰপিছত আপোনালোকক কথাখিনি কৈ আছো বাৰু গা ধুই ললো আৰু ফলে চাদৰ মেখেলা পিন্ধিছো ও ভালকে দেখাইছো লব দে এজনে কি দেখাব লাগে চাদৰ মেখেলা পিন্ধিলো আৰু এতিয়া ভকত আহাই নাই 9টা বাজি পেলাই আৰু 10 মিনিট আছে আৰু দেৰি হ'ল আৰু ধূপ চুপ জ্বলালো আৰু সেৱা কৰিলো মানে পাপাৰ ফটোখনৰ আগত সেৱা কৰিলো আজি মানে সমুহিয়া নিয়মটো কৰিছে বেয়াও লাগিছে যে এনেকুৱা লাগিছে যে কালি পৰখি হোৱা ঘটনা যে হোৱা নিচিনা লাগিছে কিন্তু ইমান জলি আজিকালি সময়বোৰ ইমান জলি গৈছে মানে বৰ বেয়া লাগি গৈছে দেখিছে সময়বোৰ মানে ইমান জলি যোৱাৰ দৰে লাগিছে তেতিয়া আত্মাই শান্তিত থাকক সেয়াই প্ৰাৰ্থনা কৰিছোঁ আৰু বহুত পোহৰ ওলাইছে যে বহুত পোহৰ লাগিছে ভকত বাৰু আজি যিমানখিনি পাৰোঁ চেষ্টা কৰিম দেখাবলৈ মই যি পাৰোঁ চাবচোন আপোনালোকে ঠিক এইফালে আমাৰ ৰভা দিছে বুলি ক'লোঁ যে এইফালে আমাৰ ওপৰৰ পৰা এনেকৈ দিব পাৰি আৰু ত্ৰিপালখন আৰু তললৈ চালেতো আমাৰ এইফালে আমি বস্তু নি থৈছোঁ আৰু এইখিনি এইবোৰ বস্তু থৈছোঁগৈ থৈ দিয়া আছে মানে এতিয়া মানে ভকত আহিলে লাগিব নহয় সেইখিনি থৈ দিয়া আছে ভকত আহিলে মই ভৰি ধুম আৰু এইফালে তলফালৰ পৰা এনেকৈ বাৰু মই যিমান পাৰোঁ চেষ্টা কৰিম দেখাবলৈ কৈছে আৰু ৰ'ব ভালকৈ দেখাইছে এইফালে হৈছোঁ মই বস্তু নিছে কি দিছে দেখাই দিয়া অঁ এইখিনি কমলা যা থৈ দিয়াগৈ অঁ তাই গৈ আছে ঠিক আছে ময়ো নিছোঁ মানে মই শৰাই চৰাইবোৰ নিলোঁ তাৰপিছত চাই থ'ব বাৰু বস্তু নিয়ানি কৰি আছোঁ তললৈ চিৰপৰ তল হৈ আছে যে এইফালে থৈছোঁহি এইফালে আইতা হাই দি দিয়ক কি হাই এটা গম পোৱা নাছিলে প্ৰথমতে এইফালে বস্তু খোপা থৈছোঁ আমি বস্তুখিনি আৰু এইফালে আমাৰ ৰবা পেণ্ডেল পাপাৰ ফটোখনৰ আগত চাকি জ্বলাইছিলোঁ কৈছোঁ এই ধূপটো অলপ বেছি দেৰি বহুত দেৰি হ'ল চাকি জ্বলালোঁ তাতে পাপা তুমি সদায় সুখত থাকা আৰু আমাৰ লগত যাতে সদায় আশীৰ্বাদ কৰা আৰু এই আজি যে 6 মাহ হ'ল লগাই নাই যে আজি 6 মাহ হৈছে সঁচাকৈ কৈছোঁ যে লাগিছে 6 দিন হোৱা নিচিনা লগা নাই এইফালে এই নাৰিকল ৰুকি আছে এইফালে ফল মূল কাটি আছে মণিপুৰা আৰু এফালে বেলিচিয়া হাই দি দিয়ে আৰু এইফালে দেখালোঁ আপোনালোকক মই যে এইবোৰ নাৰিকল ৰুকি আছে কৰি আছে আৰু এইফালে আইতা হয় ন আমি নাৰিকল কাটি আছোঁ এইফালে এগৰাকী
এইফালে আমাৰ আইতাসকল অকণমান ওপৰতে বহি আছোঁ। এতিয়া মানে আপোনালোকক খাব নাপায় আকৌ একো, সেৱাটো কৰি লওঁ তাৰপিছত খাই লওঁ খাম মানে। এতিয়া অকল অকণমান দেৰি ৰখি আছোঁ আৰু মোৰ কিন্তু অতি ভোক লাগিছে। মই ৰাতিপুৱাৰ পৰা পানী এটোপো মুখত দিয়া নাই, সঁচাকৈ কৈছোঁ। মানে মোক খাবলৈ ৰাতিপুৱা মই পানী কেইটা নাখাওঁ, ভাল নালাগে মুখখন, মোৰ দিনটোলৈ আৰু বেয়া হৈ যায়, সেইটো কাৰণে মই নাখাওঁ। আৰু এতিয়া আপোনালোকৰ এনেকুৱা হৈছে, মোৰ এতিয়া সেৱাটো কৰি লওঁ তাৰপিছত খাব পাম আৰু। আইতা খাই আছোঁ চাহ বুনিয়া ভুজিয়া আৰু কি কালাকান, আৰু এইফালেও খাই আছে আইতাসকলে। আৰু তলত কি হৈছে মই ওপৰৰ পৰাই দেখাইছোঁ ৰ'ব, ওপৰলৈ আহিলোঁ মানে আকৌ তলত অকণমান দি বহিলোঁ, আকৌ ওপৰলৈ আহিলোঁ। এতিয়া সেৱা কৰিবলৈ হ'ব, সেয়ে তললৈ নামি গৈছোঁ আৰু আপোনাক মই খুৰা এজনে কৈছোঁ কৰি দিব কাৰণে দেখা পাৰিলে মই যিমান পাৰোঁ দেখাম, মই চেষ্টা কৰিম সেৱা কৰাটো। তই চাই থাকক। এইফালে খাই আছোঁ, সেয়া কৰিলোঁ যে এইফালে মা আৰু এইফালে আমাৰ ডিম্পু খাই আছে, আৰু এইফালে আইতা। এতিয়া আমি বুনিয়া ভুজিয়া আৰু কালাকান খাই আছোঁ, কাৰণ এতিয়া বাজিছে আপোনালোকে 12 খাই লওঁ তাৰপিছত লগ পাই আছোঁ। এইফালে আমাৰ আহিছে ভনী পেহী, মই ভনী পেহীলৈ মাতো। এইফালে নাম গাই আছে। ককাহঁতৰ লগত বহি আছোঁ। হাই দি দিয়ক সকলে। আৰু এইফালে আৰু এয়া আমি ৰ'দতে বহি আছোঁ বাহিৰৰ এইখিনিতে, আৰু আপোনালোকক মই এতিয়া ফল মূল কটা দেখাই আছোঁ। প্ৰসাদৰ কাৰণে ফল মূল কাটি আছে। সেয়া এয়া আঁতৰি বহি আছে। এয়া ৰ'ব ভালকৈ দেখাইছোঁ। এয়া ককা হাই দি দিয়ক, খাই দি দিয়ক। এইফালে হাই দি দিয়ক, এনেকৈ দি দিয়ক। আৰু এইফালে এয়া দুজন ককাই ফল মূল বিটাই আছে, দেখিছে? হাই দি দিয়া, হাই। এইফালে প্ৰসাদ জলপানৰ কাৰণে দৈ, চিৰা, এইটো চিৰা হয় নে কি হয়? কোমল চাউল, চিৰা নহয়। আৰু ম'হৰ দৈ দেখাইছোঁ ৰ'ব। কোমল চাউল, দৈ নহয় এইখিনি গুড়, ৰ'ব দৈটো দেখাইছোঁ। এইফালে ম'হৰ দৈ, টেকেলিত থৈ আমাৰ ঘৰৰে হয় দৈ। চাওক আইতাসকলে বিটাই আছে। বেলিচিয়াই সকলোকে নতুন মানে চিনি নাই পোৱা যে, নতুনকৈ দেখিছে, একেলগে প্ৰায়ভাগে চিনি পোৱা নাই যে, সেইটো কাৰণে এতিয়া তাই মোৰ লগতে খেলি আছে, কান্দি আছে, তাই আমনি কৰিছে, সেইটোকে দি দিলোঁ, খেলি আছে এতিয়া। আৰু মই জানে এতিয়া কি হ'ল, ইমান সেৱা কৰিবলৈ মাতিলে, এতিয়া 2 নম্বৰ সেৱা হ'ল, আৰু 3 নম্বৰ কৰেনে নাজানো দেই, কৰেনে মই ইমান ভালকৈ নিয়মৰ কথা নাজানো। 2টা সেৱা অকল 2বাৰ সেৱা কৰিলোঁ আৰু এতিয়া মই 2 নম্বৰ এবাৰ সেৱা কৰিবলৈ যাওঁতে একদম উজুতি খালোঁ নহয়, বৰ বেয়াকৈ, একদম নখৰ তলত ভৰি তলুৱাটোত একদম নখৰ পৰা সুতটো এৰাই গ'ল, একদম বহুত বেয়াকৈ দুখ পালোঁ আৰু মই সেইটো একদম মানে তেজ ৰখাই নাই, এতিয়া বেণ্ডেজ লগাই থৈ দিছোঁ।
বেলু এইফালে এইফালে তাইক শ্বৰ্ট ফৰ্মত মই বেলু বুলি মাতো বেলু বেলু আমি মাও বেলু বুলি মাতে তাইক চবেই তাইক বেলু বুলি মাতে বেলু অ' চাইছে চাইছে বেলু চালে বেলুৰ যে কি বুলি কয় তাই এইটো এদিনো দিয়া নাই যে তাইক নিদিওঁ মানে মই সেই বস্তু খেলিবলৈ তাই পুটুককৈ সেইকেইটাই খেলিবলৈ পাইছে এতিয়া খেলি আছে আৰু মানুহ আহি আছে আৰু যিমান পাৰে দেখালোঁ আৰু মই হেৰিটো মানে ভেয়া কৰাডোখৰ আৰু চাই থাকক পিছত কি দেখাম মই নিজে নাজানো চাই থাকক তেন্তে এতিয়া কেইটা পাইছে সেইটো ক'বলৈ পাহৰিলোঁ এতিয়া পাইছে আপোনালোকৰ 1:30 বহুত দেৰি হৈ গ'ল 8টা বজাৰ পৰা ব্লগ বনাই আছোঁ আজি ঠিক আছে চাই থাকক বাৰু দেই আৰু এই এতিয়া অকণমান আগতে নহয় এই মাত্ৰ জাষ্ট 1 মিনিটো হোৱা নাই মানে প্ৰসাদ দিছে ভাগ এইটো মই থৈ দিছোঁ সেই তাত চবেই খাই আছে সকলোৱে মই এইফালে খাই আছোঁ আপোনালোকক মই এনেকৈয়ে অকণমান দিছোঁ বেয়া পাব আৰু মই খাই দিম আৰু আপোনালোকৰ এইটো ভাতটো ক'বলৈ থৈ দিম ভালকৈ আপোনালোকে খাব অকণমান আৰু অলপ সেইটো ভালকৈ থৈ দিম বাৰু আপোনালোকৰ ভাতটো মই আৰু তলতো কি দেখাম মই দেখাইছোঁ আৰু এতিয়া মানুহ সকলো বহি আছে সকলো বহি আছে আৰু এইফালে আমাৰ পাকঘৰত ৰান্ধনি মানে আমাৰ এক মামীসকলে বনাই আছে বৰমাই বনাই আছে ৰুটি ভকতৰ কাৰণে বনাইছোঁ দেই আৰু এইফালে আইতাসকলে চানা দাইল আলু চানা দাইল ওলকবি আলু এইবোৰ উলিয়াই আছে ভকতৰ কাৰণে আইতাই বেলি আছে আমি আৰু এইফালে এই খেলি আছে আৰু এইফালে আমাৰ খুৰীয়ে খাই আছে আমাৰ খুৰীয়ে লাজ কৰে অলপ খাই কৰিবলৈ লাজ লাগিবলৈ আৰু কি চাই থাকক কিমান পাৰোঁ দেখাম বাৰু এইফালে ভকতসকলে খাই আছে আপোনালোকক মই দেখাইছোঁ ৰ'ব ময়ো এই জাষ্ট খাই উঠিছিলোঁহে মই সেইটো দেখাব নোৱাৰিলোঁ আৰু কোনো নাছিলে মোৰ ভিডিঅ'টো কৰি দিবলৈ ওচৰতে তেতিয়া এয়া ভকতসকলে খাই উঠিছে আৰু হ'লেই প্ৰায় ভাগৰ মই অকণমানতে কৰিছোঁ এতিয়া আপোনালোকৰ লগত চিনাকি কৰাবলৈ ওলাইছোঁ আমাৰ ওচৰৰে আইতাগৰাকীৰ লগত হাই এই জলপান খালেনে খালোঁ এয়া আইতা এতিয়া হাই কৰি দিয়া হাই কামাক দিছানে আৰু এই জাষ্ট ভকতক বিদায় দি আহিছোঁ এতিয়া পাইছে আপোনালোকৰ 2:05 আৰু আমাৰ টিমচি ৰুটি খাই আছে ৰুটি খাবা বান্ধ দিবলৈ কৈছোঁ অ' মা টিমচিয়ে ৰুটি খায় আৰু এখন লাগে আজি বহুত ধুনীয়াকৈ খাইছে টেষ্ট পাইছে চানা দাইল ৰুটি ভাল লাগিছে নে কেনেকুৱা লাগিছে খাই আৰু মই আজি ভকতক মই এতিয়া অকল জলপানহে খালোঁ আৰু ৰুটি খোৱা নাই ৰুটি খামহে আৰু মই ৰুটি খোৱা সময়ত আপোনালোকক দেখাম বাৰু মই আৰু এতিয়া ভকতক বিদায় দিলোঁ কৈছোৱে আৰু মই কোনজনী আপোনালোকক ভালকৈ দেখাইছোঁ আৰু এভাগ প্ৰসাদ থৈ দিছে ভাগৱতত দিছিলে যে এই সৈতে আনিছে মই কোনজনী দেখাই এইফালে আইতাসকলে খাই আছে আৰু মনে দেখাই খাই আছে সকলোৱে আৰু এই 2:30 বজাত আপোনালোকৰ গোপিনী কৈছে আইতাসকল গ'ল আৰু এতিয়া পাতিছে আপোনালোকৰ 3
3:15 আৰু মই কাপোৰ খোলা নাই মা খুলিলে মই কিন্তু মোক খুলিবলৈ মন নাই যে আমাৰ এইটো মইনো ক'ত চাদৰ মেখেলা পিন্ধি যাওঁ নো সেইটো কাৰণে এদিন পিন্ধিবলৈ পাইছোঁ বৰ ভাল লাগিছে আৰু পিন্ধি সেইটো কাৰণে খুলিবলৈ মন নাই যোৱা মই মাক কৈছোঁ মই 4টা বাজিব 4টা বজাত খুলিম বুলি কৈছোঁ আৰু এতিয়া পেহী আৰু আইতা আৰু দুজনী আইতা আছে আৰু খুৰীহঁত আছে আৰু আমাৰ ওচৰৰ আলহী মানে ওচৰৰ কেইঘৰমান মাতিছিলোঁ তাহাঁতি আহিবলৈ আছে মানে ৰাতিকৈ আহিব চাগে গধূলিকৈ বা মই বাৰু আহিলে দেখাম বাৰু মোৰ এজনী ফ্ৰেণ্ডো আহিব পাৰে তাই পৰীক্ষা হৈ আছে মানে আহিব পাৰে নাহিব পাৰে আহিলে মই নিশ্চয় দেখাম আপোনালোকক আৰু এইফালে কাম হৈছে হ'ব এতিয়া মই ভিডিঅ' বনাই আছোঁ আৰু দেখাম আৰু আহিলে আলহী আহিলে দেখাম তেন্তে এতিয়া কৈ দিওঁ কি কৰোঁ দেখাম আৰু এতিয়া ভাবিছোঁ কাপোৰকেইযোৰ খুলি দিওঁ আৰু সকলো গ'লেই যিহেতু আইতা আকৌ পেহী এজনী আৰু আইতা এজনী আছে আৰু তাহাঁতৰ এতিয়া ঘৰত পিন্ধা যোনবোৰ নিজৰ নেচাৰেল ফেশ্বনবোৰ কাপোৰ সেইযোৰকে পিন্ধি লওঁ 3:30 বাজিছে এতিয়া ফোন আহিছে হ'ব দেই ঠিক আছে তেন্তে চাই থাকক কাপোৰ খোলাৰ পিছত লগ পাই আৰু কাপোৰ কানি সলালোঁ বুলি ক'লোঁ আৰু এতিয়া বাজিছে আপোনালোকৰ 5:30 আৰু আমাৰ টিমচি শুই আছে চব বেলিচা শুই আছে এই আইতাহঁত যাবগৈ আৰু এজনী আইতা থাকিব টিমচি শুই আছে আৰু বেলিচাক দেখাইছোঁ ৰ'ব শুই থকা এইফালে আৰু দেখিলে আপোনালোকে শুই আছে মই এতিয়া সেইটো পিন্ধিলোঁ আৰু এতিয়া ওচৰৰ ঘৰ আহিবলৈ আছে বুলি ক'লোৱে মই এতিয়া এনেই ক'ৰবাতে মোৰ পোহৰটো মানে ব্ৰাইটনেছটো ভালকৈ অহা নাই কাৰণে মই এইডোখৰতে এতিয়া লাইট জ্বলি আছে কাৰণে তাতে আছোঁ চবত গোটেইকেইটা ৰুমতে টিমচি বেলিচিয়া শুই আছে এনেকৈ এটা ৰুমতো খিনিকৈ কাৰণে আৰু এতিয়া ক'লোৱে কেইটা বাজিছে আপোনালোকৰ 5:30 আৰু এতিয়া কেতিয়া আহে মানুহসকল নাজানো মানুহবোৰ আৰু যদি আহে মই নিশ্চয় চিনাকি কৰাই দিম বাৰু যাক যেনে পাৰোঁ আৰু আজি মই আইতাসকলক যেনেকৈ পাৰোঁ তেনেকৈ চিনাকি কৰাই দিলোঁ যেনেকৈ বাৰু গোটেই সকামৰ আজি যিখিনি কৰিলোঁ মানে গোটেই বস্তুখিনি সকলোবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আমাৰ নিয়মত কেনেকৈ কৰা মানে প্ৰায় চব দেখাব নোৱাৰিলোঁ মই ক্লিপিং 2-3টামান মানে গোটাই থৈছোঁ আপোনালোকৰ কাৰণে দেখাবলৈ সেইখিনিকে চাব আৰু কেনেকুৱা লাগিলে ক'ব পিছত চাই থাকক কি কৰোঁ আৰু কি দেখাওঁ অথনি যে দেখাইছিলোঁ ভনী পেহীক চিনাকি কৰাই দিছিলোঁ আৰু এতিয়া ভনী পেহী ঘৰলৈ গৈ পিনি আকৌ আহিলে এইফালে কি খাইছে চব চব খাই আছে চাহ খুৱাই নাই আমি এই ভনী পেহী আৰু কোনো নাই এতিয়া আৰু এটা সি অথনি চিনাকি কালি মই অথনি আৰু এটা ব্লগত মানে মই তাৰ মাজতে ভৰাই দিম আপোনালোকক সেইটো এতিয়া ভৰাই দিম ৰ'ব দেই এই মাজতে ভৰাই দিম সেই এটা লগতে মই চিনাকি কৰাইছিলোঁ মানে আপোনালোকক দেখা ভিডিঅ' এটা বনাই থৈছিলোঁ অকল চিনাকি কৰোৱাটো আপোনালোকক মই দেখাই দিম এইডোখৰতে এটা নেক্সটতে চাব দেখাই দিম মই চাই ল'বা এটাৰ লগত চিনাকি হৈ ল'বা এইফালে ভনী পেহী বহি আছে আৰু এইফালে আমাৰ টিমচি শুই আছে চাই থাকক আইতা আহিছে ৰ'বা আকৌ এবাৰ দেখাই দিম এইবাৰ এনেকৈ নেদেখা অকল হাই বুলি ক'ব চিনাকি এতিয়া ভালনে ভাগৰ লাগিছে নাই আজি লাগিছে বহুত ভাগৰ লাগিছে তল ওপৰ কৰোঁতে কলা ফুল বিষাই গৈছেগৈ কি খাইছে এতিয়া পাণ আৰু আজি বহুত দন দেই আমাৰ টিমচি বেলিচাৰ পিছত মই কৈছোঁ ৰ'ব মই ভৰিকেইটা ধুই লওঁ তাৰপিছত লগ পাইছোঁ আপোনালোকে ভিডিঅ'টো চাওকতে মই ভৰি হাত ধোৱালৈকে আপোনালোকক মই আজি কাৰ লগত চিনাকি কৰাবলৈ লাইছোঁ চাওকচোন এইফালে আইতা নমস্কাৰ আপোনালোক সকলোৱে ভাল আপোনালোক সকলোৱে আমাৰ ইউনিচি চেনেলটো আগুৱাই যাবলৈ ছাবস্ক্ৰাইব কৰি দিব সেইটোতো কেলৈ ক'ব লাগে ইমান দিগদাৰ হয় ন দিগদাৰ হয় একো দিগদাৰ নহয়
আইতা মই দুজনী বহি আছোঁ লালিপপ খাই আছোঁ মই লালিপপ খাইছে আৰু এতিয়া বাজিছে 8টা আৰু ৰাতি 8টা এতিয়া 12 ঘণ্টা হৈ গ'ল আৰু ব্লগটো বনাই থকা মানে এটা কিবা কওক আৰু এতিয়া লগটো দে কিবা এটা কওক আৰু কমাই যি মন যায় আপুনি আজি কি বনাইছে কৈ দিয়ক আজি কি বনাইছোঁ আজি যে মাছ বনাইছোঁ ফুলকবি বিলাহী আকৌ বেঙেনা মাছৰ পেটু দাইল ভাত সেইকাৰণে ধনিয়া চাটনি ৰ'ব কাৰিকৰক দেখাইছোঁ মই কোনে বনাইছে আজি আৰু এইফালে আমাৰ ৰান্ধনীয়ে ৰান্ধি আছে আজি কি বনাইছে এইবোৰ চব এয়া ৰান্ধনীয়ে বনাই আছে ধনী পেহীয়ে আৰু এইজনী পিছফালে মই ভিডিঅ' বনাই আছোঁ চাই থাকক আৰু কি দেখাওঁ এতিয়ালৈকে মোৰ ফ্ৰেণ্ডজনী অহা নাই বুলি মই যে চিনাকি কৰাই দিম বুলি কৈছিলোঁ তাই অহাই নাই এতিয়ালৈকে কেতিয়া আহে এইটো কোনো নাজানো দেই আৰু ওচৰৰে খুৰা বৰ্তা তাৰপিছত এনেকৈ আহিছিলে আৰু খাই গ'ল সেইখিনি দেখাব নহ'লে পাহৰি থাকিলোঁ মই ব্লগটো বনাবলৈ আৰু যিমান পাৰোঁ ইমান দেখাম আৰু যদি নাহে তেন্তে মই আজি ব্লগটো হিচাপতে সামৰি দিম পিছলৈ শেষ সময়ত হোৱা সময়ত নহ'লে আজি সেইডোখৰ দেখাই দিম আৰু যদি আহে ঠিক আছে চাই আৰু অথনি ভাবিছিলোঁ মই কৈছোঁ আপোনালোকক যে মোৰ ফ্ৰেণ্ড এটা আহিব বুলি কৈছিলোঁ মই তাই আকৌ মানে পৰীক্ষা হৈ আছে তাই মানে সেইটো কাৰণে আহিব নোৱাৰে তাই বাৰু সেইটো কাৰণে আৰু মই ভাত খোৱাটো দেখাম বুলি ভাবিলোঁ আৰু ভাত খোৱাটো এতিয়া দেখালে আৰু ব্লগটো বহুত দীঘল হ'ব আৰু যাবলৈ বহুত দিন লাগিব সেইবাবে আপোনালোকৰ কাৰণে মই আজি ইমানখিনি যিমানটো চেষ্টা কৰিলোঁ আজি সকামৰ এইখিনি দেখাবলৈ বস্তুখিনি আমাৰ নিয়ম নীতি যেনেকৈ কৰিছোঁ আমি কেনেকৈ আমাৰ সকাম ছমহীয়া সকামটো পাতিছোঁ সেইখিনি দেখালোঁ আপোনালোকক আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পালে আজি আৰু যদি ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেল আছামিজ এণ্ড কাষত থকা বেল আইকনটো দবাই দিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ দেই আৰু আজিলৈ এইডোখৰতে সামৰিছোঁ আৰু ধন্যবাদ শেষলৈকে চোৱাৰ বাবে ভিডিঅ'টো হ'ল আৰু বাই বাই তেন্তে আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ সকলোকে